5 কোটি 5 লাখ ব্যয় সাপেক্ষে নিৰ্মিত খেৰণী আদৰ্শ চিকিৎসালয়ৰ উদ্বোধন ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীযুষ হাজৰিকাই উদ্বোধন কৰে এই চিকিৎসালয়। সদ্য ঘোষিত CBSEৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ 93% নম্বৰেৰে উত্তীৰ্ণ হোৱা লিঞ্চিকা টেৰণ্টিক কুয়াৰ উষ্ম সম্বৰ্ধনা। বৈঠালাংছৰ আৰক্ষীৰ অভিযানত আটক এগৰাকী ড্ৰাগছ ব্যৱসায়ী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। ৰাষ্ট্ৰীয় গ্ৰাম্য আঁচনি চমুকৈ NRHMৰ জৰিয়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খন 3 জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীযুষ হাজৰিকাই। 5 কোটি 5 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা খেৰণী আদৰ্শ চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কয় যে বৃহত্তৰ খেৰণী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা আজি পূৰণ হৈছে। এই বৃহৎ চিকিৎসালয়খনৰ জৰিয়তে ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত বহুতো সুবিধা পাব। ইপিনে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উদ্বোধন কৰা খেৰণী আদৰ্শ চিকিৎসালয় সম্পৰ্কে সাংবাদিকৰ আগত কয় যে এই চিকিৎসালয়ৰ জৰিয়তে ৰাইজক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে বৰ্তমান 8 গৰাকী চিকিৎসক নিযুক্ত দিয়া হৈছে আৰু 2 এদিনৰ ভিতৰতে 2-3 জন চিকিৎসকক নিযুক্তি দিয়া হ'ব। লগতে আৰু জানিব দিয়ে যে সমগ্ৰ কাৰ্বি আংলং জিলাৰ বাবে স্বাস্থ্য খণ্ডত জৰুৰীকালীন সুবিধা পোৱাকৈ 100খন 108 এম্বুলেন্স শীঘ্ৰেই দিয়া হ'ব। আনহাতে পশ্চিম কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা আৰু হোজাই জিলাত কুঁহিয়াৰ খেতিৰ পৰা উৎপাদিত গুড় বিক্ৰী বন্ধ হৈ যোৱাত সাধাৰণ কৃষকে সন্মুখীন হোৱা সমস্যাৰ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আলোচনা কৰি শীঘ্ৰেই গুড় বিক্ৰয়ৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে। অহা 2 মাহৰ ভিতৰত অসমত আমি প্ৰায় 75খন হস্পিটেল মুকলি কৰিবলৈ আগবাঢ়িছোঁ। এই হস্পিটেলটো আপোনালোকে ভালকৈ চাই চিন্তি কৰিব লাগিব, চাফ চিকুণভাৱে কৰিব লাগিব। কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত হস্পিটেলবিলাকক যাতে ভাল হয়, যাতে ভাল বেমাৰীবিলাকে যাতে ভাল চিকিৎসা পায়, তাৰ সেই সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি থাকিবিধৰ হস্পিটেল ইয়াত দিয়া হৈছে। তাৰ কাৰণে তেখেতক ধন্যবাদ দিব লাগিব। আৰু লগতে আমাৰ জনপ্ৰিয় আমাৰ অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আমি ধন্যবাদ দিব লাগিব। সেই গোটেই আঁচনিটো যেটা সম্পূৰ্ণ হয় বিজেপি চৰকাৰ অহাৰ পিছত সেইটো আজি উদ্বোধন কৰিব আমি পাইছোঁ। তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ দিছোঁ। পৰিষদীয় 7 নং কপিলী সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ সদস্য পৱন কুমাৰ ৰায়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ৰাজ্যিক কাৰ্যকৰী সঞ্চালক অচ্যুত বৈশ্য প্ৰমুখ্যে জিলা পৰিষদৰ কাৰ্যবাহী সদস্য তথা সদস্যবৃন্দ উপস্থিত থাকে। সমাযুক্ত মডেল হস্পিটেলৰ শুভাৰম্ভণি কৰিলোঁ আৰু 2খন মডেল হস্পিটেল ইয়াত সম্পূৰ্ণ হৈছে। আমি 1 মাহৰ ভিতৰত সেই কাৰ্বি আংলং জিলাত অন্য 2টা জেগাত এই 2খন হস্পিটেলো আৰম্ভণি কৰিম আৰু আমি চেষ্টা কৰিছোঁ যাতে গাঁওসমূহলৈকে আমাৰ স্বাস্থ্য সেৱা সম্পৰ্ক নহয়। অহা 7 তাৰিখে আমি প্ৰায় 100খন 108 নতুনকৈ দিম। কেইদিনমানৰ আগত প্ৰায় 280 জন চিকিৎসকৰ নিযুক্তি দিছোঁ আৰু এই মাহত আমি জুন মাহত প্ৰায় 45 জন আয়ুৰ্বেদিক ডক্টৰৰ আমি ব্যৱস্থা কৰিম। 8জন ডক্টৰ ইতিমধ্যে আছে আৰু 1-2জন হয়তো লাগিব পাৰে। আমাৰ ইয়াত এডুকেট নাৰ্ছৰ আৰু অন্যান্য টেকনিচিয়ান বা যি কৰ্মচাৰী দিব লগা আছিল দিয়া হৈছে আৰু যদি কিবা কৰিব লগা আছে নিশ্চয়কৈ কৰিম। আমি প্ৰচেষ্টা চলাই আছোঁ অতি সোনকালেই ডিফু নগৰৰ উন্নয়নৰ কাৰণে CIDF ফাণ্ডৰ পৰা অতি কমে 100 কোটি টকা দিবলৈকে যত্ন কৰিম। খেৰণীৰ পৰা বীৰেন সিং ইংহি ৰিপৰ্ট কাট নিউজ।
সদ্য ঘোষিত CBSEৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ 93% নম্বৰেৰে উজ্বলি উঠে ডিফুৰ লিঞ্চিকা তেৰণপি। লিঞ্চিকাৰ এই সফলতাত আনন্দিত JNV বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃৰ লগতে চহৰবাসী। আজি কুয়াৰ নেতৃত্ববৰ্গই এই মেধাৱী ছাত্ৰীগৰাকীক লিঞ্চিকাৰ গৃহলৈ গৈ উষ্ম সম্বৰ্ধনা জনায়। ডিফুৰ মাটিপুঙৰ ৰংনকবে নিবাসী লংচন্দ্ৰ তেৰণ আৰু বাছাপি ৰংপিপি জীয়ৰী লিঞ্চিকা তেৰণপিয়ে সদ্য ঘোষিত CBSE পৰীক্ষাত সৰ্বমুঠ 93% লাভ কৰি JNV-লৈ সুনাম আৰু লগতে পিতৃ-মাতৃ তথা চহৰবাসীক আনন্দ আৰু গৌৰৱান্বিত কৰি তোলে। কুয়াৰ নেতৃত্ববৰ্গৰ মেধাৱী ছাত্ৰী লিঞ্চিকাৰ সফলতাৰ খবৰত আনন্দিত হৈ আজি লিঞ্চিকাৰ গৃহত উপস্থিত হৈ লিঞ্চিকাক উষ্ম সম্বৰ্ধনা জনায়। কুয়াৰ হৈ সম্বৰ্ধনা জনায় কুয়াৰ সভাপতি মাৰ্লভ টিমুঙে। মেধাৱী ছাত্ৰী লিঞ্চিকাই ৰাজস্থান বনস্থলীত ইউনিভাৰ্চিটি উচ্চ শিক্ষা গ্ৰহণৰ আশা ব্যক্ত কৰে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত। कौन परसेंटेज लो 93.6 बालास्थली यूनिवर्सिटी में सिविल सर्वेंटशिप कुछ के माने कान परसेंटेज के हम पेन ले रंग लो पेन काटो ले कार्बी तुमका माने हम से असम ले माने एक्चुअली देन चीज आपको सुनते माने मी पार तो नहीं मत के माने इसी मिशन सिटीजनशिप पसंद लपन अलग किमा नहीं हां लासोत माने पप्लिंग उनजी पांचे माने बड़ी pini dat alangli hem anili tum nang homrilo limchika teronpi alangli mesen pen alangli higher secondary mate senior school certificate examination along 93.6 and a percentage alangli chupalong dun pen karbi anglong arar phan nong nam ke wan apot alangli phan jasimet churulo la pen alangli api apu phan setame nilitum hin pen churupon lo je alangli tum ka chupadu ko joine alangli tum ka sacrifice a joine lang sos osupi karbi anglong apen mesen a percentage pen ki undun apot nilitum kuya song hin ben stame alangli tum banget khom osupi la pen api apu phan setame kurwang thu pajirlo la pen kardom pajirlo অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাত আৰক্ষীৰ হাতত আটক এগৰাকী ড্ৰাগছ ব্যৱসায়ী। দেওবাৰে নিশা বৈঠালাংছৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰু অভিযানত এগৰাকী ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ হাতত আটক এগৰাকী ড্ৰাগছ ব্যৱসায়ী। দেওবাৰে নিশা বৈঠালাংছৰ আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান চলায় আৰু অভিযানত এগৰাকী ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে। বৈঠালাংছৰ আৰক্ষী এই অভিযানত 142টা নিচাযুক্ত টেবলেটসহ ড্ৰাগছ সৰবৰাহকাৰী শিবু দেৱনাথক আটক কৰে। ধৃত লোকজনৰ ঘৰ হুজাইত বুলি জানিব পৰা গৈছে। বৰ্তমান লোকজনক আৰক্ষী জেৰা অব্যাহত আছে। বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙত পুনৰ প্লাষ্টিক চাউল। নিঃসন্দেহে আধুনিক জনজীৱনত নানান ব্যৱহাৰ্য সামগ্ৰীত প্লাষ্টিক এৰাব নোৱাৰা অংগ হৈ পৰিছে। যদিও এয়া খোৱা খাদ্য ৰূপত ৰান্ধনীশাললৈ প্ৰৱেশ কৰা বিষয়টোৱে অশনি সংকেত কঢ়িয়াই আনিছে মানৱৰ স্বাস্থ্যৰ বাবে। আটা, চাউল, গাখীৰ প্ৰায় নিত্য খাদ্য ব্যৱহৃত প্লাষ্টিক। কিন্তু ই কেনেকৈ সম্ভৱ? কোনে কিহৰ লক্ষ্য প্ৰাপ্তিৰ বাবে মানুহৰ জীৱনৰ সৈতে হেতালি খেলি নিৰাপদ স্থানৰ পৰা অলেখ চাই আছে? ই নিশ্চয় চিন্তনীয় বিষয়। হয়, শেহতীয়াকৈ বকলীয়াঘাট লেম্পছৰ পৰা খাবলৈ বুলি কিনি নিয়া চাউল নহয় প্লাষ্টিকহে। এই কথা শুনিবলৈ কি অদ্ভুত লাগে। কিন্তু বকলীয়াঘাটৰ চিকাৰী গেটৰ নিবাসী ডেভিড টেৰণৰ ঘৰত খাবলৈ নিয়া চাউল প্ৰকৃততে চাউলৰ ৰূপত প্লাষ্টিকহে। ডেভিড টেৰণে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে তেওঁৰ পৰিবাৰে চাউলখিনি ৰান্ধি বাঢ়ি খোৱাৰ সময়তে গম পালে যে ভাত সচৰাচৰ ভাতৰ দৰে নহয়, কিবা বৰ আঠাজাতীয়। গতিকে সন্দেহবশতঃ ভাতখিনি লাডু কৰি মাটিত দলিয়াই চাওঁতে দেখা গ'ল যে ভাতৰ লাডু পিংপং বলৰ দৰে জাপ মাৰিবলৈ লৈছে। মনৰ সন্দেহ নিষ্কাশনৰ বাবে লগে লগে ডেভিডে ওচৰৰে KSAৰ কাৰ্যালয়লৈ আহি ভাতৰ লাডুখিনি দেখুৱায়। এইখিনিতে প্ৰশ্ন হয় যে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে
বাহিৰৰ পৰা চাউল আদি সামগ্ৰী আনোতে চালিজাৰি চাওঁতে কোন সুৰুঙাৰে এনে চাউল প্ৰৱেশ ঘটে চৰকাৰী অধীনস্থ সুলভ মূল্যৰ দোকানসমূহত এই সন্দৰ্ভত ছাত্ৰ নেতাসকলে লেমছটোৰ অধ্যক্ষ সচিবৰ বিৰুদ্ধে জিলা প্ৰশাসন তৰফৰ পৰা উচ্চ তদন্ত হ'ব লাগে বুলি সাংবাদিকৰ আগত মতামত ব্যক্ত কৰে বন্ধা সময় খাওয়া সময় কমটো প্লাষ্টিক কেয়াৰটো জুইত পুলিচ আহিছে নেকি জুইও চাইছে কেনেকৈ লাগে জুইটো প্লাষ্টিক জ্বলা যেনেকৈ জ্বলি আছে জ্বলি যায় তেনেকৈ ক'ৰ পৰা আহিছিলে তো চাউল জ্বলাইছে চাউলটো জ্বলাইছে প্লাষ্টিক হিনা ক'ৰ পৰা আনিছিলে লেম্পছ পৰা আনিছে চাউলটো কোন লেম্পছ ইয়াতে বকলীয়া লেম্পছ ন কেতিয়া আনিছিলে ফ্ৰাইডে চিনা হ'ব ফ্ৰাইডে আনিছিলে ন কিমান আনিছিলে 16 কেজি আপোনাৰ কি নাম ডেভিড তেৰণ কি গাঁও দিয়ক চিকাৰীগেট ন ক'ব মানে এনেকুৱা হ'ল আমি কেএছএৰ পৰা আমি এতিয়া ইমিডিয়েট ইনকুৱাৰী হ'ব লাগিব তাৰপাছত এই লেম্পছৰ কাৰণে লেম্পছ বকলীয়া লেম্পছত ছেক্ৰেটাৰী তাৰপাছত চেয়াৰমেন যিমান আছে তাত দায়িত্ব থকাবিলাকক মানে দোষীবিলাকক আমি এইটো বস্তুটো মানে এৰেষ্ট কৰিব লাগিব এইটো আমি মানে ষ্ট্ৰংলি মানে ৰিকুৱেষ্ট কৰিছোঁ জিলা প্ৰশাসন সেইকাৰণে মানে আমি যদি ইমিডিয়েটলি যদি এইটো এৰেষ্ট নকৰে তাৰপিছত তদন্ত নকৰে ইনকুৱাৰী নকৰে তেনেহ'লে আমি প্ৰটেষ্ট কৰিম এইটো ষ্ট্ৰংলি প্ৰটেষ্ট কৰিম সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগন্তুক 5 বছৰৰ কাৰ্যকালৰ বাবে অক্কেৰেং লেম্পছৰ সাধাৰণ নিৰ্বাচন সফলভাৱে সম্পন্ন হৈ যায় ভোটগ্ৰহণ কাৰ্য দেওবাৰে পুৱা 9:30 বজাৰ পৰা আৰম্ভ হয় আৰু বিয়লি 4 বজাত সমাপ্ত হয় ডিফুৰ পৰা ৰিটাৰ্নিং বিষয়া হিচাপে যোৱা ফিৰোজ ইংটি বীৰ সিং আৰু জহান তেৰাং প্ৰমুখ্যে বিভাগীয় বিষয়াৰ উপস্থিতিত আজি ভোটগ্ৰহণ সুকলমে সম্পন্ন হয় অক্কেৰেং লেম্পছৰ সৰ্বমুঠ 1226 ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰে সৰ্বমুঠ ভোটাৰৰ 979 জন পুৰুষ ভোটাৰ আনহাতে 250 গৰাকী মহিলা ভোটাৰ যদিও আজি এই ভোটদান প্ৰক্ৰিয়াত 960 গৰাকী ভোটাৰেহে মতদান কৰে বাকি 266 ভোটাৰে ভোটদান প্ৰক্ৰিয়া পৰা বিৰত থাকে ইপিনে আজি এই নিৰ্বাচনত বিজেপি কংগ্ৰেছ আৰু এএছডিচিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে এই ভোট যুদ্ধত অৱতীৰ্ণ হয় এই বাতৰি লিখা পৰলৈকে ভোট গণনাৰ ফলাফল অহা নাই যদিও ভোটদান অধিক সংখ্যক বিজেপি প্ৰাৰ্থীৰ সপক্ষে যোৱাৰ প্ৰবল সম্ভাৱনা ব্যক্ত কৰে বিজেপিৰ বিশেষ এক দলীয় সূত্ৰই বিশেষ প্ৰতিবেদক কাট নিউজ লুম্বাজং পৰিষদীয় সমষ্টিৰ ৰংবচে এলেকাৰ ৰাইজৰ অভাৱ অভিযোগ তথা সুখ দুখৰ বাতৰি ললে ভিডিসি অধ্যক্ষ লৰেন্স ৰংহাং আৰু টিংক্ৰেং ৰংপিয়ে
লুম্বাজং পৰিষদীয় সমষ্টিৰ ৰংবচে এলেকাৰ ৰাইজৰ অভাৱ অভিযোগ তথা সুখ দুখৰ বাতৰি ল'লে VDC অধ্যক্ষ লৰেন্স ৰংহাং আৰু টিংক্ৰেং ৰংপিয়ে দুই নেতাই ৰংবচে গাঁৱৰ ৰাইজৰ হতে প্ৰত্যক্ষ মত বিনিময় কৰি হোৱা কথা বতৰাত গাঁওবুঢ়া গৰাকীয়ে তেওঁলোকৰ এলেকাত যাতায়াতৰ বাবে পথৰ দুৰৱস্থাৰ কথা সদৰি কৰি কয় আৰু বাৰিষা দিনত বজাৰৰ পৰা ঘৰলৈ পথটোৰে বয় বস্তু অনা ভীষণ অসুবিধা আৰু কষ্টৰ কথা জানিব দিয়ে সেই সময়ত এখন পেভাৰ্ছ ব্লক ৰোড আৰু দুটা ৰিংৱেলৰ বাবে গয়াৰ ৰাইজৰ দুখন আবেদন পত্ৰ VDC অধ্যক্ষৰ হাতত প্ৰদান কৰে লগতে অঞ্চলটোত বৃদ্ধ পেঞ্চনৰ সুবিধাৰ কথা প্ৰদান কৰাৰ বাবেও অনুৰোধ কৰে নেতাগৰাকীৰ আগত হানজাংলাংছো স্পৰ্ট এছ'চিয়েশ্যনৰ পুৰণা কমিটি ভংগ কৰি গঠন কৰিলে নতুন কমিটি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ জনাৰ্দন পাঠকে মুকলি মঞ্চত দেওবাৰে পুৱা প্ৰায় 10 বজাত অনুষ্ঠিত এখন সভাত এই হানজাংলাংছো স্পৰ্ট এছ'চিয়েশ্যনৰ পুৰণা কমিটি ভংগ কৰি বিপৰীতে এখন নতুন কমিটি গঠন কৰে হানজাংলাংছো স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত স্থানীয় বিশিষ্ট সমাজসেৱক উইলিয়াম সিংনাৰে সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে এইখন সভাত এছ'চিয়েশ্যনক আৰু অধিক শক্তিশালী আৰু মজবুত কৰাৰ উদ্দেশ্যে পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয় নতুন কমিটিত জীৱন চন্দ্ৰ পাঠকক সভাপতি জনা সিং ফাংচক কাৰ্যবাহী সভাপতি উইলিয়াম সিংনাৰ উপসভাপতি ষ্টেট কোঅৰ্ডিনেটৰ ৰাজেন ৰংপি সম্পাদক প্ৰতাপ ৰংফাৰ সহ সম্পাদক লম্বি বেকে ধৰি বিত্ত সম্পাদক হিচাপে হেমাৰী টকবি এথলেটিক সম্পাদক হিচাপে হাৰসিং বে ভলীবল সম্পাদক হিচাপে লাংটুক টিমুং ইনডোৰ গেম সম্পাদক হিচাপে বিষ্ণু লেখথে কাৰ্যবাহী সম্পাদক হিচাপে জামছন তেৰণ উপৰিও আন কেইবাগৰাকী ব্যক্তি বিভিন্ন বিষয় বাবদ অন্তৰ্ভুক্ত কৰি 19জনীয়া এটি শক্তিশালী কমিটি গঠন কৰা হয় ইয়াৰ উপৰিও আহি থকা দিনবোৰত অঞ্চলটোত উঠি অহা যুৱক যুৱতী তথা কিশোৰ কিশোৰীক লৈ খেলা ধূলাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ সম্পৰ্কে বিভিন্ন আলোচনা তথা দিহা পৰামৰ্শ আলোচনা কৰে এতিয়াৰে পৰা ডিফু চহৰৰ অলিয়ে গলিয়ে আপুনি দেখিব এটি মৰম লগা কম বয়সীয়া যুৱক হাতত টকা নাই বুলিও পিতৃ মাতৃ বা অভিভাৱকৰ ওচৰত পৰমুখা পেশী নহয় ক্ষুদ্ৰ এটি ব্যৱহাৰ যোগে নিজেই নিজৰ উপাৰ্জনৰ বাট মুকলি কৰি লৈছে মুখত মিচিকিয়া হাঁহি এটাৰে প্ৰফুল্লিত চেহেৰাৰে বৰফ বিক্ৰীৰ বাবে দিনটোৰ বাবে ঘৰৰ পৰা ওলাই আহে ৰাংচিনা ব্যৱসায় কোনো ডাঙৰ সৰু নাথাকে ব্যৱসায়ে লাগে মনত অসীম আগ্ৰহ ধৈৰ্য গ্ৰাহকৰ প্ৰতি সেৱাৰ মনোভাৱ হয় এই কম বয়সীয়া মৰম লগা যুৱকজনে হৈছে সেই ৰাংচিনা তেৰণ ৰডৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে মূৰত ৰঙা টুপি আৰু দুহাতেৰে বৰফৰ বাকচ ঠেলি ঠেলি দিনত ওলাই আহে গৰমত গ্ৰাহকক ঠাণ্ডা যোগান ধৰিবলৈ ৰাংচিনাৰ মতে সকলো সৰু সৰু ব্যৱসায়টো কাৰ্বি যুৱকসকলে মন দিলে নিজৰ স্বনিৰ্ভৰশীল হোৱাৰ লগতে কাৰ্বি জাতিটোক বিকাশৰ দিশত নিজৰ অৰিহণা যোগাব পাৰিব ৰাংচিনা হোৱা মতে প্ৰতিদিনে বৰফ বিক্ৰী কৰি 400 পৰা 500 টকা উপাৰ্জন হয় কম বয়সীয়া এই উদীয়মান যুৱকজনৰ এই মহৎ ব্যৱসায় বেকাৰ যুৱকসকলৰ নিশ্চয় চকু খোলাত সহায় কৰিব অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ